কি ক'ব যিহেতু আজি বিশেষ এটা আয়োজন হৈছে হয় এইটো আমাৰ ইউনাইটেড সান্তাল খ্ৰীষ্টান কাউন্সিলৰ সহযোগত আমাৰ ৰনিখাটা এৰিয়াৰ এই এছ'চিয়েশ্যন কাউন্সিলৰ মানে মেম্বাৰসকলে এইটো আয়োজন কৰিলে ইয়াত আমাৰ যীশুত বিশ্বাস কৰা সকলো মানে মণ্ডলী চাৰ্চৰ বিশ্বাসীবিলাক ইয়াত আছে আৰু এইটো প্ৰি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰা হৈছে প্ৰি খ্ৰীষ্টমাছ মানে জানে আপোনালোকে যে খ্ৰীষ্টমাছ আহি আছে তাৰ সেইটো খ্ৰীষ্টমাছৰ এইটো বাতৰি দিয়া হৈছে যে যীশুখ্ৰীষ্ট শান্তিৰাজ ৰূপে পৃথিৱীত জন্ম হৈছিল আৰু সেই জন্মদিনটো আহি আছে আৰু পৃথিৱীত শান্তিৰ কাৰণে প্ৰেমৰ কাৰণে তেওঁ যিবিলাক বাণী বিলালে সেই বাণীবিলাক সকলো মানুহৰ কাৰণে কাৰণ বাইবেলে কয় যে ঈশ্বৰে জগতক প্ৰেম কৰিলে তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰিলে যাতে যিকোনে তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় মানে অনন্ত জীৱন যিটো মুক্তি পোৱা জীৱন যিটো মোক্ষপ্ৰাপ্ত হোৱা জীৱন সেই জীৱনটো দিবৰ কাৰণে যীশুখ্ৰীষ্ট নিজৰ জীৱন বলিদান দিছে ক্ৰুচত আৰু 3 দিনৰ দিনা তেওঁ জি উঠি তেওঁ নিজে প্ৰমাণ দিছে সাক্ষী দিছে যে তেওঁ সঁচাকৈ ঈশ্বৰৰ পুত্ৰ তেওঁ সঁচাকৈ সামৰ্থ্যৱান প্ৰভু সেই কথাটো এই খ্ৰীষ্টমাছৰ প্ৰি খ্ৰীষ্টমাছৰ যোগেদি ঘোষণা কৰা হৈছে আৰু আমি সববিলাকৰ মাজত এটা যে একতা আছে আমাৰ মাজত যে এটা সদ্ভাৱ আছে আৰু এই সদ্ভাৱ একতাইহে যেন সমাজ এখনৰ শক্তিক বৃদ্ধি কৰিব পাৰে আৰু সেই শক্তিহে যেন সমাজখনক উন্নত কৰিব পাৰে এই বাৰ্তাটো দিয়া হৈছে আৰু এই বাৰ্তাৰ দ্বাৰাই গোটেই সমাজক দেখুৱাই দিয়া হৈছে যে আমাৰ সমাজৰ মাজত এটা ঐক্য এটা ভাতৃত্ববোধ থাকিব লাগে আমি ইজনে সিজনক ভাল পাব শিকিব লাগে বিভেদৰ বিষয়বিলাক আমি ত্যাগ কৰিব লাগে তেতিয়াহে আমাৰ সমাজখন উন্নতি হ'ব আমাৰ এই সমাজ উন্নতি হ'লেহে আমাৰ ৰাজ্য উন্নত হ'ব ৰাজ্য উন্নত হ'লে দেশখন উন্নত হ'ব গতিকে সেই উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী লোৱা হৈছে আমাৰ মাজত আমাৰ কাউন্সিলৰ ছেক্ৰেটাৰী আছে আৰু এই বিষয়ববীয়াসকল আছে আমি সকলোৱে লগ লাগি এইবাৰ ইয়াত আয়োজন কৰিলোঁ আপোনালোকৰ উপস্থিতি আৰু ৰাইজৰ উপস্থিতিৰ কাৰণে এই কাৰ্যসূচী সফল হৈছে সকলোকে ধন্যবাদ সোনার বাংলা